আমাৰ প্ৰাক্তন যিজন সমষ্টি কমিটিৰ সভাপতি আলতাফ হুছেইন ডাঙৰীয়াৰ যিটো অভিযোগ তেওঁ আনিছে, এই অভিযোগটো কমপ্লিটলি ভিত্তিহীন। আজি চাওক, তেওঁ প্ৰথম অভিযোগটো আনিছে যে আমাৰ ৰাজীৱ আহমেদে তেখেতক ছাছপেনশ্যন কৰিছে। এই কথাটো তেখেতে কৈছে। ৰাজীৱ আহমেদ ডাঙৰীয়াদেৱে তেখেতক ছাছপেনশ্যন কৰিবলগীয়া একোৱেই নহয়। ইয়াত প্ৰথমতে সম্পাদক মহোদয়জনে কৈছে যে আমি তেওঁক দলীয়ভাৱে যেতিয়া ইলেকশ্যন হৈ গ'ল, ইলেকশ্যন কিহৰ কাৰণে ঘাটিলোঁ তাৰ পৰ্যালোচনা কৰাৰ কাৰণে তেওঁ মিটিঙৰ কাৰণে আহ্বান জনাইছিল সভাপতি মহোদয়ক। সভাপতি মহোদয়ে মিটিং নিদিয়াৰ কাৰণে সম্পাদক আৰু কাৰ্যকৰী সভাপতি তেওঁলোকে আলোচনা কৰি আমাৰ ডিষ্ট্ৰিক্টৰ লগত আলোচনা কৰি তেওঁলোকে এটা সভা দিলে, প্ৰত্যেক ৰাইজে মিলি এটা সভা অনুষ্ঠিত কৰা হ'ল। সেই সভাত দেখা গ'ল যে দলীয় কৰ্মীৰ প্ৰত্যেকৰে খুব যে আলতাফ হুছেইন ডাঙৰীয়া যিজন সভাপতি আছিলে তেখেতে দলৰ এগেইনষ্টত কাম কৰিছে। ইভেন কি দলৰ ইলেকশ্যন চলি থকা সময়ত তেওঁ কংগ্ৰেছত যাওঁ অৱস্থাত মানে তেওঁ কাম কৰিছে। আজি সেই ক্ষেত্ৰত আজি তেওঁৰ এগেইনষ্টত মানে আমি কৰিবলৈ বাধ্য হৈছোঁ এইকাৰণেই যে তেখেতে স্পষ্টীকৰণ দিছে যে মৌলানা বদৰুদ্দিন আজমল নেকি ৰাজীৱৰ পৰা টিকেট লৈ তেওঁক টাকা লৈ কেনে তেওঁক টিকেট দিয়া হৈছে। ইভেন কি হামিদ চাহাবৰ পৰা টাকা লৈ তেওঁক টিকেট দিয়া হৈছে। এইবিলাক কমপ্লিটলি ভিত্তিহীন। কাৰণ ৰাজীৱ আহমেদ ডাঙৰীয়া এজন ভদ্ৰ মানুহ, আমি সকলোৱে জানো। ইলেকশ্যনত হাৰিব পাৰে, তেওঁ মানে নিয়াৰ এবাউট মানে ৭০,০০০ নিচিনা ভোট পাইছে। আজি ৰাজীৱ আহমেদে ১৩,৮০০ ভোটত ঘাটিছে বাগবৰ সমষ্টিত। যদিও তেওঁ হাৰিছে কিন্তু ৰাইজে তেওঁক ভাল পায়। আজি তেওঁ হাৰিছে কিন্তু ৰাজীৱ আহমেদ ডাঙৰীয়া এজন ভদ্ৰলোক আৰু তেওঁৰ এগেইনষ্টত যিখিনি কথা কৈছে সেইখিনি কমপ্লিটলি ভিত্তিহীন। আৰু মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি তেখেতৰ এগেইনষ্টত কৈছে যে তেখেতে টাকা লৈ টিকেট দিয়ে। তেওঁ ১৮ বছৰ এই দলত কি কৰিছে? তেওঁ যদি জানে যে ১৮ বছৰত এই মৌলানা বদৰুদ্দিন আজমলে টকা লৈ টিকেট দিয়ে, তেওঁ কেলে এই ১৮ বছৰ এই দলত কি কৰিছিল তেতিয়াহ'লে? আৰু বাগবৰ সমষ্টিত সিৰাজুল আজমল MP থকা অৱস্থাত যিখিনি উন্নয়নৰ কামৰ নামত আঁচনি ধৰা হৈছিল, সেই আঁচনিৰ টকাও আব্দুল আৱাল আৰু আলতাফ হুছেইনেই নেতৃত্ব দিছিল আৰু সিহঁতে নিজেই কাম কৰিছিল। আৰু তাৰে আধা কাম কৰিছে আৰু আধা কাম কৰা নাই। আৰু এই আধা টকাখিনি সি দুইজনে মিলি আত্মসাৎ কৰিছে। আমি জনামতে আলতাফ হুছেইনে এই পাৰ্টি অফিচৰ যিটো চুক্তিপত্ৰ হৈছিল, চুক্তিপত্ৰ যিকোনো পাৰ্টি অফিচৰে চুক্তি হ'লে সভাপতিৰ নামত হয় আৰু সেইটো পাৰ্টিৰ নামতেই হয়। গতিকে এইটো সি নিজে কৈ আছে যে মই নিজে পকেটৰ টকা দিয়ে কৰিছোঁ। আৰু সেই ক্ষেত্ৰত এই অফিচত এটা টিভি আছিল, চেয়াৰ আছিল, বেঞ্চ আছিল, গেছ আছিল আৰু গেছৰ লগত যিখিনি মানে সাজ সৰঞ্জাম লাগে সমস্ত সাজ সৰঞ্জাম আছিল, গোটেইখিনি সি চুৰ কৰি লৈ গৈছে। সি নিৰ্বাচনৰ পিছত সভাপতি হিচাপে পৰাজয় বৰণ কৰাৰ পিছত প্ৰাৰ্থীয়ে সি নিজে ইচ্ছাকৃতভাৱেই আমাৰ পৰ্যালোচনা কৰাৰ কাৰণে এটা সভা মাতিব লাগিছিল। তাক আমি বাৰ কোৱাৰ সত্ত্বেও সি মানে মিটিং মতা নাই, যাৰ বাবে আমাৰ সাধাৰণ সম্পাদক নেওয়াজ শৰীফৰ নেতৃত্বত, ৱাৰ্কিং প্ৰেচিডেণ্ট হাসমত আলীৰ নেতৃত্বত এখন এই পৰ্যালোচনা মিটিং হয়। আৰু সেই মিটিঙত বাগবৰ সমষ্টিৰ 19খন গাঁও পঞ্চায়তৰ কৰ্মী উপস্থিত আছিল। সিহঁতে এক কথাতে প্ৰকাশ কৰিছে আলতাফ হুছেইনে বিৰোধ কৰিছে। আলতাফ হুছেইনে আঞ্চলিক প্ৰেচিডেণ্ট ৮-৯টা আঞ্চলিকৰ প্ৰেচিডেণ্টক উল্টা কৰি মানে চেয়াৰমেন হৈ খাটিবলৈ দিছে, ৱাৰ্কাৰক খাটিবলৈ দিছে। এই ধৰণৰ কাম কাজ কৰি সি পাৰ্টি বিৰোধ কৰিছে। এতিয়া সি কৈ আছে যে নিৰ্বাচনত বদৰুদ্দিন আজমল